কি মজা লাগিছে গাইছ, চাওক একদম আপোনালোকে। তো গাইছ আমি ডাইৰেক্ট আহি গ'লোঁ শ্বহীদ স্মাৰক। দিছ ইজ দ্য শ্বহীদ স্মাৰক। কাৰণ আমি আজি ঘূৰিম অনলি, আমি জুবিন ক্ষেত্ৰৰ পৰা ডাইৰেক্ট এতিয়া আহি গ'লোঁ শ্বহীদ স্মাৰকত। বহুত বেছি ডাঙৰ হয়, বহুত ধুনীয়া ধুনীয়া ফটো উঠিম গাইছ। আপোনালোকে আমাৰ ইনষ্টাগ্ৰামত দেখাব, জুনিয়ৰ দীপংকৰ বুলি আছে। তো গাইছ কি মজা ভিউ, এই ঠিক টাইমত আহি গৈছে একদম। ফটো ভাল হ'ব একদম, আমাৰ মানুহ মজা হৈছে। দিছ ইজ চৰাই। কি মজা হাৱা, বতৰটাও বহুত একদম ধুনীয়া বতৰ গাইছ, বহুত বেছি কি মজা। দিছ ইজ ধুনীয়া বতাহ মাৰি আছে আৰু কি কম। গাইছ এই পুৰা চাইডে চাইডে পুৰা গান বাজি আছে, বক্স আছে নেকি, কপিৰাইটে মাৰে নেকি গাইছ। বৰষুণ হৈছে মানে জলদি জলদি যাওঁ আৰু। এই মটৰগিলা নুঠে নেকি, এইগিলা উঠিলে ভাল লাগিল যে। মানুহ আছেই, নাথাকা নহয়। ডাঙৰ মানে একদম অদ্ভুত ডাঙৰ, অদ্ভুত মানে ভাববা নৰা। মোবাইলত ইমান ডাঙৰ দেখা যায় নে নাজানো, আপোনালোকে যদি অহা নাই আৰু কি ডাঙৰ গাইছ, কি ডাঙৰ। গাইছ মানুহবিলাক ইয়াতে বহি আছে চবে। পুরা নদী একদম, পুরা নদী গাইছ। এ চা নদী, চা নদী, নদী নদী, চা নদী। মজা ভিউ কিন্তু এই সাইডেও পুরা রাউন্ড। দিম নাকি পানী ফেলে দিবা ভাই, এই গাইছ পানী ফেলে দিলে এই ডাইরেক্ট দে, এই গুহাতে ঘুরি দেয় না ভাই ডাইরেক্ট পানী। কি মজা ফিলিং। আপোনালোকে ঘৰত বহি থাকক, আমি ঘূৰিম, আপোনালোকক দেখাম, আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লাগে। আমাৰ এইখিনি কষ্ট কাৰণে পানী ভিতৰত হ'লে যে আহিছোঁ গাইছ, যি বৈদ্য পানী। এবাৰে ইয়াৰ ভিতৰত যাব পাৰো যদি যাম, যদি পাৰোঁ যাম আৰু। গাইছ আমি বৰ্তমান ভিতৰতে আছোঁ। বৰষুণ বৈদ্য বৰষুণ, বিশালো আছে বহুত, নাথাকা নহয়। তো গাইছ আমি ভিতৰত আহি গ'লোঁ, পুৰা ঠাণ্ডা, এচি লগা আছে। এতিয়া এচি খাই বহি থকাই ভাল নেকি গৰম দিনত, কৰি থাকি মোবাইলত সেইটোৱে কৰিব লাগিব। ভাল হৈছে গাইছ। কি মজাই, জয় আই অসম লেখা আছে ওপৰত, জয় আই অসম। জয় জুবিন দা থাকলেও ভাল লাগিলে, জয় জুবিন দা। ভিতৰত দেখা গাইছ মানে ইয়াত বহুত বস্তুৱেই আছে, নাথাকা নহয়। চিচিঙাৰো আছে ইয়াত, মানে ৰিল আৰু কেমেৰা এলাও নাই, মোবাইল এলাও আছে। আমি ব্লগাৰ নাই, এতিয়া নাথাকা কাৰণটো এইটো জানাই নাই, কিহৰ কাৰণে অপমান হ'ব যে আমাৰ এইবিলাক। গাইছ ধুনীয়াকৈ তলত দেখা চাব পাৰে, আপোনালোকে পঢ়ি কিনে ৰখাই কিনে যদি চাই চাব পাৰে। স্ক্ৰীনশ্বট মাৰি চাই ল'ব আপোনালোকে। গাইছ এই চাইডে চব মূৰ্তি আছে। কি পোহৰ, কি পোহৰ গাইছ, কি পোহৰ। এইটা কার মূর্তি পূর্বেশ্বর বরা। তো গাইছ বহুত বেছি ভাল লাগছে, যদি আপোনালোকে অহা নাই আহিব গাইছ, জলদি আহিব জলদি।
ওপৰৰ পৰা এইটোৱে ভিউ, ইয়াৰ ভিতৰত প্ৰৱেশ নাই। ওপৰত একো নাই আৰু, ইয়াৰ ওপৰত যাব নোৱাৰি আৰু। তো গাইছ মানে ওপৰত লক কৰা আছে, মানে বেছি ওপৰত মানে কাম হোৱা নাই নেকি আপুনি, সেইকাৰণে। এইহে মটৰকেইটা দিছে, বঢ়িয়া লাগছে বহুত। আৰু বাকী কেইটা চলা নাই, কিবা বেয়া হৈ আছে নেকি, এইমাত্ৰ এটা ঠিক কৰে, বন্ধই কৰে নেকি ওখানে। আমি যাওঁৱে আৰু গাইছ, বাই বাই। তো গাইজ ফাইনালি ইয়াৰ একদম লাইট জ্বলি গেল অখন, এতিয়া বহুত ধুনীয়া লাগিছে, আপোনালোকে দেখা। আৰু মই যাওঁ, কি মজা লাগিছে গাইজ, চাওঁ একদম আপোনালোকে। আজিৰ ভিডিঅ'টো ইমানেই আছিল গাইজ, টাটা বাই বাই, গুড নাইট, বাই বাই।